পুলিচৰ ইনফৰমেশ্যন নাছিল। পুলিচৰটো ইনফৰমেশ্যন থাকিব নোৱাৰে, কাৰণ কোৰ্টে অৰ্ডাৰ দিয়াৰ পিছতহে তেখেতক আমি আনিবলগীয়া হ'ল। কোৰ্টে যে অৰ্ডাৰ দিব যে অমুক জেলত। Hai good evening monabil समाव फिन खेबसेबाव नोंथांमोनखौ बरायना थाबाय लोगोसे गोदान आपडेट लाना फैबाय आरोना जितु दिनैनि भिडिअ बे भिडिअआनो जाहैगोन माने मा जितु जोंहा दाखालिसो जानानै थांनाय जितु जुबिन गार्डनि सासपेक्टेड मोननायखौ माने जोंनि बाक्सा जिल्लानि सिङाव थानाय निकासियावहाय लाबोदोंमोन आरोना। बेयाव गोबां दावराव दावसि जादों आरो बेखौनो लानानै जोंनि आसामनिनो बिथां चिफ मिनिस्टार हेमन्त बिश्व शर्मा सारा माने बिनि सोमोन्दै बुंदों आरोना। बेनि बिबुंथि लाखिदों माने मा जाखो नोंथांमोनथ' अलरेडि नुखादों, गोबां ससियेल मिडियाआव भाइरेल जाखादों। बेनिफ्राय बेनि सायाव मा बुंदों नोंथांमोना भिडिअनि गेजेरजों नायलांबानो जाबाय आरोना। गोलावथार बिबुंथि लाखिदों, नोंथांमोना भिडिअनि गेजेरजों नायलांबाथाय मिथिनो हागोन आरो लोगोफोर ना। বাক্সাৰ নিকাচিত সিদিনাখন এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছিলে আৰু সেই ঘটনাৰ পিছৰ পৰিৱেশত এই গাঁৱৰ এ ব্লক গাঁৱৰ দুজন যুৱক এইমছত চিকিৎসাধীনো হৈ আছে আৰু গাঁৱত আমি সকলোৱে দেখা পাওঁ যে এটা দুখ আৰু বেদনাৰ পৰিৱেশ এটাও বিৰাজমান হৈ আছে। মই আজি গাঁৱলৈ আহি গাঁৱৰ ৰাইজৰ লগত কথা বতৰা পাতিলোঁ আৰু এই এটা দুখৰ পৰিৱেশৰ সময়ত তেখেতসকলৰ দুখৰ সমভাগী হোৱাৰ চেষ্টা কৰিলোঁ। দুইজন ল'ৰা চিকিৎসাধীন হৈ আছে যুৱক। চৰকাৰে চিকিৎসাৰ ব্যৱস্থা কৰিছে এইমছ গুৱাহাটীত, আৰু যদি পৰৱৰ্তী সময়ত আৰু কিবা বিশেষ ব্যৱস্থা ল'ব লাগে আমি ল'ব পাৰিম। গাঁৱৰ কিছুমান যুৱকে পুলিচৰ পৰা অলপমান ভয় অনুভৱ কৰি গাঁৱৰ পৰা আঁতৰি আছে। মই গাঁৱৰ মুখিয়াল ৰাইজসকলক পৰামৰ্শ দিছোঁ যে তেখেতসকলকো লৈ আহিলে হ'ল, পুলিচে ষ্টেটমেণ্ট এটা ল'ব কি হৈছিল কি হোৱা নাই, আৰু সিমানতে বিষয়টো সমাপ্তিও পৰিব। মুখ্যতঃ গাঁৱৰ ৰাইজৰ লগত এই দুখৰ দিনত সমভাগী হোৱাৰ উদ্দেশ্যে মই আজি ইয়ালৈ আহিছোঁ। গাফিলতি ক'লেতো প্ৰথম আপোনালোককে ক'ব লাগিব। আৰম্ভণিটো যেতিয়া আমি টিভিত যেতিয়া চাই আছিলোঁ, আপোনালোকে যি ধৰণে মানুহৰ সাক্ষাৎকাৰ লৈ আছিলে, আৰম্ভণিটোতো আপোনালোকৰ পৰাই হোৱা বুলি ক'ব লাগিব। ৰাইজে মই ক'লো নহয়, প্ৰথম এইটোকে ক'ম যে আপোনালোকে যদি মানুহক মাতি মাতি আনি ইণ্টাৰভিউ নল'লেহেঁতেন ঘটনা নঘটিলে। মানে ক'লো নহয় যে প্ৰথম যদি এইকাৰণে মোক এইটো বিষয়ে সুধিব নালাগে, সুধিলে মই আপোনালোককে ক'ব লাগিব, কাৰণ প্ৰথম আৰম্ভণিটো ইয়াতো 10জন মানুহো গোট খোৱা নাছিল। আপোনালোকে মানুহ মাতি আনি যেতিয়া ইণ্টাৰভিউ লোৱা আৰম্ভ কৰিলে, মইতো টিভিত গোটেই বস্তুটো চাই আছিলোঁ, তাৰ পৰাই ঘটনাটোৰ সৃষ্টি হ'ল। পুলিচৰ ইনফৰমেশ্যন নাছিল। পুলিচৰটো ইনফৰমেশ্যন থাকিব নোৱাৰে, কাৰণ কোৰ্টে অৰ্ডাৰ দিয়াৰ পিছতহে তেখেতক আমি আনিবলগীয়া হ'ল। কোৰ্টে যে অৰ্ডাৰ দিব যে অমুক জেলত লৈ যাব লাগে, তমুক জেলত লৈ যাব লাগে, সেইটোতো আমি নাজানিছিলোঁ। আইনে 9:30 বজাত অৰ্ডাৰ দিছে, গতিকে যিখিনি হৈছে 9:30 বজাৰ পিছত হৈছে। গতিকে প্ৰথম যদি জুডিচিয়েল ইনকুৱাৰী হয়, প্ৰথমটো আপোনালোককে সুধিব যে আপোনালোকে যিখিনি মানুহক গোটাই উত্তেজিত কৰি যিটো ইণ্টাৰভিউ লৈ আছিল, কিন্তু এইটোলৈকে আমি যাব খোজা নাই। আপোনালোকে লাষ্টত আপোনালোকে দলঙৰ তলত সোমাবলগীয়া হ'ল। আপোনালোকৰেও শিলৰ পৰা আপোনালোকেও নিৰাপত্তা নোপোৱা হ'ল, আপোনালোকৰ গাড়ীও জ্বলাই দিলে। সেইকাৰণে মই ভাবোঁ যে এতিয়া আমি কোন দোষী কোন নিৰ্দোষী যোৱাৰ কাৰণে মেজিষ্ট্ৰেট ইনকুৱাৰী হ'ব, তেওঁ চাব, কিন্তু প্ৰথম অৱস্থাততো ইয়াত একো নাছিলে। গতিকে গোটেইখিনি আপোনালোকে জানে, আপোনালোকে আৰু মোক সোধাতকৈ আপোনালোকে নিজেই জানে কি হৈছিল। মানে অনুৰাগীসকলক গমটো কোনে দিলে? অনুৰাগীটো আমিও অনুৰাগী, আপুনিও অনুৰাগী, অনুৰাগীতটো কোনো কথা নাই, কিন্তু ন্যায় বিচাৰিছে, ন্যায় বিচাৰাৰ কাৰণেতো মানুহক জেলত ৰখা হৈছে। আচলতেটো আদৰণিহে জনাবলগীয়া কথা আছিল যে তেখেতক জামিন নিদি জেলত দিয়া হ'ল। কথাটো প্ৰচাৰটোৱে ভুলকৈ হ'ল নহয়, যে এজন অভিযুক্তই 15 দিন লকআপত থকাৰ পিছত ইউজুৱেলি কোৰ্টে জামিন দিয়ে। সিদিনাখন কোৰ্টে জামিন নিদি তেওঁলোকক জেলত পঠাই দিলে। তাৰমানে ন্যায়ৰ প্ৰক্ৰিয়াটোত আমি বিজয়ী হ'লোঁ। আমি বিজয়ী হোৱা কথাটো নকৈ আপোনালোকে পৰাজিত হোৱা ধৰণৰ কথাটো কৈ দিলে।
আৰু সাধাৰণতে কি হয় আপোনালোকে জানে যে মাৰ্ডাৰ কেছ হওক কিবা কেছ হওক 10-15 দিন পিছত আসামীয়ে বেইল পায় সিদিনাখন আসামীয়ে বেইল নাপালে তেওঁক জেলত পঠিয়ালে জেলত পঠিওৱা বস্তুটো আমি এনেকুৱা কৰি দিলো যেন জেলত পঠোৱাটো ভুল হ'ল গতিকে এই পৰিৱেশবিলাক পিছত 3-4 মাহ পিছত অসমৰ মানুহে আমাৰ সকলোৰে ভূমিকাবিলাক পৰ্যালোচনা কৰিব আদালতকতো আমি সিদিনা ধন্যবাদহে দিব লাগিছিল যে এওঁলোকক জেলত পঠিয়ালে বুলি জামিন নিদিলে আদালতক ধন্যবাদ দিয়াৰ পৰিৱৰ্তে আমি হুলস্থুল লগাই দিলো জামিন পালেহে হুলস্থুল লগাব লাগিছিল তেওঁলোককতো জামিন দিয়া হোৱা নাই জেলতহে দিছিলে আৰু জেলত আহোঁতে আমি ভালহে পাব লাগিছিল ন্যায় বিচৰা মানুহখিনিয়ে যে এওঁলোকক আদালতে জেলত নিক্ষেপ কৰিছে কিন্তু গোটেই অসমতে কথাটো এনেকে উলিয়াই দিলে আমাৰ ডেকা ল'ৰাবিলাকতো আপোনালোকে জানে আৱেগিক হৈ আছিলে সেইকাৰণে ডেকা ল'ৰাখিনিক আমি কেনেকে পৰিচালনা কৰিম আমাৰ ওপৰত নিৰ্ভৰ কৰে আৱেগিকটো আমি কৰিব পাৰিম কিন্তু আজি যি 2জন ল'ৰা আক্ৰান্ত হৈ আছে মাক দেউতাকৰ কষ্টটো আমিতো উত্তেজিত কৰা সকলে বুজি পোৱা নাই মাক দেউতাকেহে বুজি পাই আছে গতিকে ডেকা ল'ৰাখিনিক সঁচা কথা কোৱাৰ দায়িত্বটো আমাৰ হয়নে নহয় যে ভাৰতীয় গণতন্ত্ৰত ন্যায়ৰ প্ৰক্ৰিয়াটো কেনেকে আগবাঢ়ে পুলিচে ইনভেষ্টিগেশ্যন কৰে চাৰ্জশ্বিট দিয়ে কোৰ্টে বিচাৰ কৰে কোৰ্টে শাস্তি দিয়ে কিন্তু আমি মানুহখিনিক ন্যায়ৰ প্ৰক্ৰিয়াটো বুজাই দিব লাগিব নে নাই আজিতো গাঁৱৰ ৰাইজে তেওঁলোক কোনো মই নাভাবোঁ যে কোনোবা কলেজৰ প্ৰফেচাৰ কিন্তু গাঁৱৰ মানুহেতো ক'লে যে কাৰ্যপালিকা ন্যায়পালিকা তাৰ যিটো স্তৰ আছে সিদিনাখন মইতো টিভিত দেখি আচৰিত যে মই বোলো জামিন হৈ গ'ল নেকি মই ফোন কৰি আছো ইমান হুলস্থুল কৰি আছে এওঁলোকক জামিন দিয়া হ'ল নেকি পিছত গম পালো জামিন দিয়া হোৱা নাই জেলতহে দিছে জেলত দিওঁতে আমি কিয় উত্তেজিত হ'বলগীয়া হ'ল জামিন দিলেহে উত্তেজিত হ'ব লাগিছিলে এইটো নহয় মই লাঠি চাৰ্জলৈকে যোৱাই নাই গোটেই অসমতে যি মানুহক আমি টিভি ষ্টুডিঅ'ত বহি উত্তেজিত কৰিলো মই বাক্সালৈকে অহাই নাই মই টিভি ষ্টুডিঅ'ৰ কথা কৈছো যে টিভি ষ্টুডিঅ'ত বহি থকাসকলে ভাবিলে যে জামিন দিয়া হ'ল জামিনটো দিয়া হোৱা নাই জেলতহে পঠোৱা হ'ল জেলত পঠালে উত্তেজিত কিয় হ'ব জামিন দিলেহে উত্তেজিত হ'ব বাকী এডিশ্যনেল এছপি গাঁৱৰ ৰাইজেতো একো কোৱা নাই আপোনালোকে কৈ আছে সেইটোৱে পাৰ্থক্য গাঁৱৰ ৰাইজৰ যিটো পৰিৱেশ আৰু আপোনালোকৰ পৰিৱেশ দুইটা আকাশ পাতাল এতিয়া গাঁৱৰ ৰাইজেতো পুলিচ প্ৰশাসনক ভূয়সী প্ৰশংসা কৰিব কিন্তু আপোনালোকে বেলেগ প্ৰশ্ন সুধি আছে এইটোকে যোনে মোৰ লগত ভিতৰত আছিল ভিতৰৰ পৰিৱেশটো সম্পূৰ্ণ বেলেগ আপোনালোকৰ লগত পৰিৱেশটো সম্পূৰ্ণ মই নাজানো কিন্তু ভিতৰত ৰাইজে বাস্কাৰ জিলাৰ এছপি ডিচিক ভূয়সী প্ৰশংসা কৰিছে মইতো ৰাইজৰহে শুনিম কাৰণ আপোনালোকৰ গোটেই বেলেগ বেলেগ মালিক আছে চবৰে কথা বেলেগ বেলেগ গতিকে আপোনালোকৰ কথাটো বেলেগ কথা কিন্তু গাঁৱৰ ৰাইজে মোক যিখিনি কথা ক'লে মুখ্যমন্ত্ৰী হিচাপে মই কাৰ কথা শুনিম ৰাইজৰ কথাহে শুনিম ৰাইজে তাতে স্পষ্টভাৱে ক'লে যে এছপি আৰু ডিচিক আমি খুব ভাল পাইছো হাত চাপৰি মাৰি সকলোৱে এটা তেওঁলোকক অভিনন্দন জনালো এইমাত্ৰ 1 মিনিট পিছত আপোনালোকে বেলেগ প্ৰশ্ন সুধি আছে মই একোৱে ক'ব ইয়াত অহা নাই মই এইটোকে ক'ব আহিছো যে গাঁৱৰ ৰাইজৰ দুখৰ দিনত মই মুখ্যমন্ত্ৰী হিচাপে বিশেষকৈ এইখিনি চব আমাৰ ৰাইজ মই তেওঁলোকৰ দুখৰ দিনত তেওঁলোকৰ লগত থিয় হ'ব লাগে 2জন যুৱকৰ চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে যি ল'ৰা ছোৱালী ভয়ত ইফালে সিফালে ঘূৰি আছে তেওঁলোকক উভতাই আনিব লাগে যাতে পঢ়া শুনা বা ভাল পৰিৱেশ এটা হ'ব পাৰে গতিকে মোৰটো চিন্তাটো গঠনমূলক বাকী আপোনালোকৰ প্ৰশ্ন भिडिअनि गेजेरजों खाबाय मा बुंखो आरोना बेनिफ्राय बेफोरबायसा गोदान आपडेट मोनबाय थानो थाखाय चेनेलखौ साबस्क्राइब खालामनो हागोन चेनेलाव गोदानब्ला लाइक कमेन्ट खालामनो दाबाव लोगोफोर ना